বিগত সময়ত UPPL ধৰক প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বাৰাণ্ডাত বহিয়ে তেওঁ টাইমটো কটালে। 2026 আপুনি দেখিব অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন কংগ্ৰেছৰ সুস্থ সবল চৰকাৰ গঠন হ'ব। বিজেপি কি কৰিব গৈছে, বড়ভূমিত থকা থলুৱা যিবিলাক ৰাইজৰ দ্বাৰা গঠিত যিবিলাক সংগঠন আছে, ধৰক UPPL, BPF বা অল্টাৰনেটিভ পাৰ্টি হওক বা যিখিনি থলুৱা মানুহবোৰৰ যিখিনি সংগঠন আছে, এই মানুহখিনি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে আৰু বিচাৰি তাৰ সুৰুঙালৈ বিজেপিয়ে এইবাৰ পৰিষদত সোমাবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত পৰিষদ গঠন হ'ব। এইবাৰ সেইকাৰণে বড়ভূমিতে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু সেইকাৰণে আমি বৰ্তমান ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আজি এক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যুঁজ এখন হ'ব, প্ৰথমতে BTRত এখন যুঁজ হ'ব আৰু BTRত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত পৰিষদ গঠন হ'ব আৰু 2026 আপুনি দেখিব অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন কংগ্ৰেছৰ সুস্থ সবল চৰকাৰ গঠন হ'ব। আমি আজি ইয়াত একত্ৰিত হৈছোঁ এইকাৰণে যে বিগত সময়ত আমি কংগ্ৰেছ দলৰ নেতৃত্বত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, তেখেতে আমাৰ বড়ভূমিত যিটো অশান্ত বড়ভূমি এটা আছিল, আপোনালোকে গম পায়, অশান্ত সন্ত্ৰাস জৰ্জৰ বড়ভূমিৰ শান্তিৰ বড়ভূমিৰ আৰু উন্নয়নৰ বড়ভূমি সৃষ্টি কৰাৰ বাবে BTC সাইন কৰিছিল, BTC তৈয়াৰ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া বিজেপি চৰকাৰখন যেতিয়া আহি গ'ল, বিজেপিয়ে প্ৰথমতে BPFক মানে যিটো বড়ো মানুহখিনিৰ মাজত যেতিয়া ভাগ কৰাৰ কাৰণে তেওঁলোকে কি কৰিলে, UPPLৰ জন্ম দিয়ালে। UPPLৰ জন্ম দিয়াৰ লগে লগে UPPLে জবাৰ গঠন কৰিলে। এতিয়া UPPL আৰু BPFৰ মাজত ভাতৃঘাতী সংগঠন হৈ গ'ল। তাৰপিছত আকৌ এতিয়া আৰু এটা নতুনকৈ ৰাজনৈতিক দল গঠন কৰিছে। বিজেপি কি কৰিব গৈছে, বড়ভূমিত থকা থলুৱা যিবিলাক ৰাইজৰ দ্বাৰা গঠিত যিবিলাক সংগঠন আছে, ধৰক UPPL, BPF বা অল্টাৰনেটিভ পাৰ্টি হওক বা যিখিনি থলুৱা মানুহবোৰৰ যিখিনি সংগঠন আছে, এই মানুহখিনি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে আৰু বিচাৰি তাৰ সুৰুঙালৈ বিজেপিয়ে এইবাৰ পৰিষদত সোমাবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আৰু মই জানো বড়ভূমিৰ ৰাইজে সঁচা অৰ্থত একেবাৰে সাধাৰণ ৰাইজ, একেবাৰে মানে কি বুলি কয়, চিধা ৰাইজ বুলি যিটো কয়, যিহেতু বড়োসকলৰ কথা কৈছোঁ বা বড়ভূমিত থকাসকলে, গতিকে এই ৰাইজসকলে বিজেপিৰ এই ষড়যন্ত্ৰ বুজি উঠিছে আৰু সেইকাৰণে বিজেপিক এইবাৰ উচিত প্ৰত্যুত্তৰ দিব। বিগত সময়ত UPPL ধৰক প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বাৰাণ্ডাত বহিয়ে তেওঁ টাইমটো কটালে, এটা কাম নকৰিলে। BPFটো আপুনি গমেই পাইছে। গতিকে এইবাৰ সেইকাৰণে বড়োভূমিতে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু সেইকাৰণে আমি বৰ্তমান ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আজি এক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই প্ৰশিক্ষণত সুদূৰ ওদালগুৰিৰ পৰা আজি কোকৰাঝাৰত আপুনি 9টা বজাত আহি পাইছে। আপুনি চিন্তা কৰক, বাক্সাৰ পৰা আহিছে, তামোলপুৰৰ পৰা আহিছে, চিৰাঙৰ পৰা আহিছে, কোকৰাঝাৰটো আমাৰ নিজৰ এইখনটো কোকৰাঝাৰতে আছোঁ। গতিকে সুদূৰ ওদালগুৰিৰ পৰা যেতিয়া 9টা বজাত যদি আহি প্ৰতিটো MCLৰ পৰা আমি চিলেক্টিভ 2জনকৈ আমি কৰিছিলোঁ, প্ৰতিটো MCL সমষ্টিৰ পৰা 2জনকৈ আহিছে আৰু ডিষ্ট্ৰিক্টৰ ছ'চিয়েল মিডিয়াৰ পৰা 5গৰাকীকৈ আহিছে। গতিকে আটাইকেইগৰাকী আমি যিকোনো লিষ্ট কৰিছোঁ সম্পূৰ্ণভাৱে এই লিষ্টত তেওঁলোকে আহিছে। তাৰ মানে আপোনালোকে জানিব যে BTR নিৰ্বাচনৰ কাৰণে আমাৰ কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমি আজি ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ যিটো মানে প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ আমি লৈছোঁ।